নমস্কাৰ ডিমুৰিয়া এণ্টাৰটেইনমেণ্টৰ আন এটা ভিডিঅ'লৈকে সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম এটা অসমীয়া বিহু গানৰ বিষয়ে। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'টো সম্পূৰ্ণভাৱে ধেমালি, কাৰো মনত আঘাত দিব বিচৰা নাই, কেৱল হাঁহি আৰু সাহস। ঐ পাপৰিজনী নেদেখাৰ আগত মই আছিলো এজন ডেকা, মই আছিলো এজন ডেকা। ঐ পাপৰিজনী দেখাৰ পাছত দাদা আপুনি বিয়া পাতিব নে কি? মই যেন হলো পগলা, চৰি পগলাহে কৈছে। মই ভাবিছোঁ বিয়াই পাতিব নেকি নে কি ক পগলা কি কৈছে গানটো? পগলা হলো পগলা, দাদাজন একদম পগলা হৈছে। পগলা। পাপৰি নেদেখাৰ আগত ডেকা ল'ৰা হৈ আছিল, কিন্তু পাপৰি দেখাৰ পিছত একদম পগলা। হে বাইদেউ আপুনি এজন পগলা কৰিলে আৰু দুজনক নকৰিব দেই। কিন্তু চাওকচোন দাদাজনে একদম পাগলা পাগলিকে ঘূৰি ফুৰিছে। ইমান ধুনীয়া ডেকা ল'ৰা এজন যদি পগলা হৈ যায়, কাৰ মনত দুখ নালাগিব নহয় জানো? বাইদেউ কিন্তু আপোনাৰ মানিছোঁ দেই, কি যে মহিমা আছে, কি যাদু। দাদাজন একদম পাগল হৈ গৈছে আপোনাৰ দেখা লাগে। মনৰ কথা তিতা মিঠা ছোৱালী বগা, ৱাও ৱাও। মনৰ কথা তিতা মিঠা ছোৱালী বগা, মনৰ কথা তিতা মিঠা ছোৱালী বগা, কি যে হ'ব। মনৰ কথা তিতা মিঠা ছোৱালী বগা, গাড়ী মটৰ নহ'লে পহতাব নোৱাৰা, গাড়ী মটৰ নহ'লে পতাব নোৱাৰা, সঁচা কথা। গাড়ী মটৰ নহ'লে পহতাব নোৱাৰা, আজিকালি ছোৱালী মানে গাড়ী মটৰ নহ'লে ল'ৰালৈ নপতে, হয় না নহয় বলিব? গাড়ী মটৰ নহ'লে পহতাব নোৱাৰা, দেহা আছে কোনে নেচাইতো, গায়কজনলৈ চাওকচোন বিহু গানটো এই নাচি আছে, এই নাচি আছে। কোনে নেচাই, অলপ ভালকে বিহু নাচিলে হ'ল নহয় জানো? কোনে নেচাই। আৰে বাইদেউ আপুনি বিহু নাচিব নাজানে নেকি? কেনেকুৱা থিয়া থিয়াকে নাচে। অলপ বিহু গান অলপ হালি হালি নাচিব লাগে, হাতবোৰ থিয়া থিয়া হৈ আছে। নিচা লাগে কপালত, ৱাও নিচা কপালত লাগে। কাকদিনীয়া বদামত নিচা লাগে কপালত, কি কৈছে কি কৈছে? কাকদিনীয়া বদামত, সাতদিনীয়া বৰামত নিচা লাগে কপালত। মই এজন নিচা বেলেগকে লাগে নেকি বুলি ভাবিছিলো, কিন্তু কপালত আজি প্ৰথমবাৰ শুনো নিচা যে কপালত লাগে। হ'ব পাৰে দেই, মই নাজানো কিন্তু এই কথাটো যে নিচা কপালত লাগে নে মূৰত লাগে নে ভৰিত লাগে সেইটো মই নাজানো, কিন্তু তথাপিও মানে মোৰ সন্দেহটো মানে অলপ থাকিলে আৰু নিচা যে কপালত লাগে নে নালাগে নাজানো। কিন্তু আজি যুগৰ ছোৱালীয়ে লৰাৰ আগত, কি ক'লে কি ক'লে? আজি যুগৰ ছোৱালীয়ে লৰাৰ আগত যা, ৱাও আজিকালি যুগৰ ছোৱালীয়ে গানটো ঠিক মই বুজি নাপালো। ল'ৰাৰ আগত মানে কি বাইকৰ আগত লৰাৰ আগত, না কি কৈ আছে আৰু এবাৰ শুনো। আজি যুগৰ ছোৱালীয়ে লৰাৰ আগত যা, মই দুই তিনিবাৰ শুনিলো আজিকালি যুগৰ ছোৱালীয়ে ল'ৰাৰ আগত যায়। মই ঠিক বুজি নাপালো, হ'বও পাৰে নে কি কোৱা? আজি যুগৰ বোলো দাদা আপুনি গানটো ইমান ধুনীয়াকৈ গাইছে, বহি বহি গাই আছে, ভাল লগা নাই। অলপ যদি নাচি দিলে হয় তেওঁ ভাল লাগিল হয়, লগতে বিহু গান নে কি কোৱা? আজি যুগৰ ভিডিঅ'টো যিজনে ডাইৰেক্টৰ কৰিছিল সি ভালেই কৰিছিল। গতিকে বন্ধুসকল আজিলৈ এইখিনিতে এৰিলো। যদিহে আজি আমাৰ এই ভিডিঅ'টো চাই অলপ হ'লেও আনন্দ উপভোগ কৰিছে, তেনেহ'লে প্লিজ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু একদম ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰি আমাকো আগবাঢ়িবলৈ অলপ সুযোগ দিয়ক আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম।